যে আমাৰ সোফাখন দেখিছে এই সোফাখনৰ কালাৰটো এই কালাৰটোৰ লগত মই এই বিছনাখনৰ এইখিনি বস্তু সেম কৰি দিম মানে ধুনীয়াকৈ কাপোৰ আনিছো কাপোৰ ইয়াতে ধুনীয়াকৈ সোফাখনৰ কালাৰৰ কাপোৰ আনিছো এইটো এয়া ইয়াতে ধুনীয়াকৈ এইটো কালাৰৰ কাপোৰ এইখিনি এতিয়া মই ইয়াতে ধুনীয়াকৈ লগাই দিম লগক দেখাই আছো চাই থাকিব আৰু এটা সাইডে লগোৱা হৈ গল দেখিব পাৰিছে আৰু ফিটিং কৰা হৈ গল আঠা লগাব আছে এতিয়া এইটো আঠাটো ইউজ কৰিব বহুতে ভাল আঠা আপোনাৰ এবাৰ দিয়াৰ পিছত আপোনাৰ আঠাটো খুল নাখায় আৰু বহুত ভাল এয়া এইটো আনিব পাৰে এইটো দামটো হ'ল 40 টকা হয় দামটো 40 rupees এইটো আনিব পাৰে আৰু এতিয়া আঠাখিনি লগাই দিও ধুনীয়াকৈ আৰু এতিয়া ধুনীয়াকৈ এইটো স্প্ৰে কিনি আনছো এইটো হ'ল আপোনাৰ গোল্ডেন কালাৰৰ আৰু এইটো হ'ল ব্ল্যাক আৰু এতিয়া ধুনীয়াকৈ গোল্ডেন স্প্ৰে মাৰি দিম তাৰ পিছত শুকাব দি পেলাই ব্ল্যাক মাৰিম আৰু এয়া আৰু এইটো হ'ল ফাইনেল লুকটো বিছনাখনৰ আৰু যদি ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ভিডিওটো ইমানতে সামৰি মাৰিছো বাই বাই